বহুত দিনৰ আগৰ পৰাই মোৰ যোৱাৰ প্লেনিং চলি আছিল, কিন্তু আজি ফাইনেলি আহি গ'লোঁ। এয়াই হৈছে আহোমসকলৰ দ্বিতীয়টো ৰাজধানী হাবুং। বৰ্তমান হাবুং বুলি ক'লে যিডোখৰ স্থানক কোৱা হয়, এই স্থানৰ মাজভাগত আছে ঠাই বেদী বা ৰজাবেদী। বলকচোন তেনেহ'লে বেছি ফলম নকৰোঁ, আমি হাবুং চাওঁ, নহয়নে গাইছ? বলক। হাবুঙলৈ ওলাইছো এতিয়া ফটো মাৰিম। আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। লাইক কমেণ্ট শ্বেয়াৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। Subscribe কৰি Hey guys, what's up? This is Myatar Pagu and welcome back to my YouTube channel. So guys, আপোনালোক আটাইকে পুনৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেলটোলৈ। তো গাইজ ফাৰ্ষ্ট অফ অল এয়া দেখাইছোঁ, মই আছোঁ নদী কিনাৰত আৰু এইফালে দেখিছেনে? তো মানে ৰাতিপুৱা মানে ফেৰী যায় বুলি আহিছিলোঁ, বাট এতিয়া ফেৰী ৰাতিপুৱা নাযায়, অলপ দেৰিকৈ যাব। বাই দ্য ৱে গাইজ, আজি গৈ আছোঁ হাবুঙলৈ, আৰু আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুঙলৈ। টিপামৰ পৰা ভটিয়াই আহিয়ে চুকাফাই তেওঁৰ ৰাজধানী হাবুঙত স্থাপন কৰিছিলে। তো গাইজ তালৈকে গৈ আছোঁ, আৰু আপোনালোকে জানিবলৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। তো গাইজ বলক, এতিয়া বেছি ফলম নকৰোঁ ন, তো ইয়াতে অলপ অপেক্ষা কৰিব লাগিব। চাওক মানে মানুহ এজনো নাই, বাট সকলোৱে আছোঁ ইয়াতে। এইফালে চব ফেৰী ৰখি আছে, চাওক না, এইফালে চাওক মানুহ এজনো নাই। তো গাইজ মই ইয়াতে ৰখি আছোঁ, আৰু মই ৰাতিপুৱা যিহেতু ঘৰদৰকৈ আহিছোঁ ন, পটককৈ ঘা পা ধুই মেলি আহিছোঁ, আৰু ভালকৈ একো পিন্ধিব পৰা নাই। ইয়াতে ভৰাই লৈছোঁ চাৰ্ট এখন আৰু লং পেণ্ট। তো গাইজ, আৰু এইখন মই যিহেতু মই ৰুমত থাকোঁ, ৰুমত ফাৰ্ষ্ট অফ অল সোমাই ল'ম, ৰুমৰ পৰা এইখন চেঞ্জ কৰি যাব লাগিব। বাইদেউ গাইজ আপোনালোকে চাই থাকিব শেষলৈকে, বলক চাওক। তো গাইজ এয়া আপোনালোকে দেখিছেনে, ফাইনেলি পাই গ'লোঁ হাবুং, আৰু মই এটা গেটৰ ওচৰত ৰখি আছোঁ, আৰু এইফালে বাহিৰৰ পৰা আহিছোঁ। তো এইফালে আমাৰ ফেমিলি আহিছে, আমাৰ ফেমিলি মানে বাহিৰত বজাৰ কৰি আছে, আৰু মই এতিয়া ভিতৰলৈ আগতে আহিলোঁ। মানে ৰাতিপুৱা ঘৰৰ পৰা একো নোকোৱাকৈ আহিছোঁ। মানে মই কৈছোঁ মানে ড্ৰেছযোৰ চেঞ্জ কৰি আহিম বুলি ভাবিছিলোঁ, কিন্তু ড্ৰেছটো চেঞ্জ কৰিব নোৱাৰিলোঁ। মানে কি ক'ম, বহুত মানে থাৰাকে আহিছোঁ, আৰু ৰাতিপুৱা একো খোৱা নাই। তো ইমান ভোক লাগিছে আৰু পেট বিষাইছে, একো নোখোৱাকৈ মানে থাকিব পৰা নাই। তো কিবা এটা খাব লাগিব, জল্দি সেৱা কৰিব লাগিব। এইফালে আমাৰ ফেমিলি থাকিলে এয়া চিন্ময় ভাইবাইদেউ। তো গাইজ আজি ইয়াতে ইমান মানুহ নাই, এয়া চাওক। তো গাইজ আৰু আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ মানুহলৈ শ্বেয়াৰ কৰি দিব। বাই দ্য ৱে গাইজ, এতিয়া আমি বেছি ফলম নকৰোঁ ন, ভিতৰলৈ যাওঁ বলক। এনেকৈ আমি গৈ আছোঁ ভিতৰলৈ, আৰু এয়া চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ, আৰু মানুহ আজি ইমান অহা নাই। আৰু ইয়াতে বাইক পাৰ্কিং মানে গাড়ী পাৰ্কিং কৰিবলৈ একেবাৰে একো অসুবিধা নহয়, বহুত মজা প্লেচ আছে ইয়াতে। ৱাও, হোৱাট এ প্লেচ, চাওক। আৰু গাইজ এনেকৈ আহি আমি ভিতৰলৈ পালোঁহি, আৰু গৈ আছোঁ এনেকৈ ভিতৰলৈ। তো এয়া হৈছে আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং। তো গাইজ আপোনালোকক হাবুঙৰ বিষয়ে অলপ পাছত ধুনীয়াকৈ আপোনালোকক কৈ আছোঁ, তো আপোনালোকে শেষলৈকে চাই থাকিব। ফাৰ্ষ্ট অফ অল আমি সেৱা কৰি ল'ম। এইফালে আমাৰ ফেমিলি আহি আছে, বাট আহি পোৱা নাই, তেওঁলোকলৈ অলপ আমি অপেক্ষা কৰিব লাগিব। দেন তেতিয়ালৈকে আপোনালোকে অলপ ইয়াৰ ভিউটোৱে চাই লওক, নহ'ব? তো গাইজ এয়া ল'লোঁ আৰু গামোচাখন, আৰু আমি এতিয়া ভিতৰলৈ গৈ আছোঁ সেৱা কৰিবলৈ। আৰু এয়া হৈছে অনন্যা, ভিডিঅ' কৰিম বুলি কৈছে, আজি ভিডিঅ' বনাব অনন্যা। হাই মিচিং কুমৰিক চিং নামটো কুমৰিক চিং YouTube channel coba. Ngolok channel subscribe bilang. Ngolok sila habung gang kolok gitu nonton. So guys, এতিয়া আমি মানে এয়া অনন্যা আৰু চিন্ময় মানে বেষ্ট মানে কি আৰু লগৰ হয়। তো অনন্যাৰ লগৰ হয়, আমি কেইটা আহিছোঁ, আৰু এইফালে আগত দাদাহঁতে গুচি গ'ল। তো দাদাহঁতে সেৱা কৰিব গ'ল, আমিও পিছতে গৈ আছোঁ পিছে। আৰু মানে ফাৰ্ষ্টত আহিছিলোঁ, আহি আকৌ আমি ওলাই গ'লোঁ বাহিৰলৈ। তো গামোচাখন বৈ দিছে মৰমত, বহুত ভাল লাগিছে। তো গাইজ আপোনালোকে চাই থাকিবচোন শেষলৈকে, বলক। তো গাইজ ফাইনেলি মই সেৱা কৰি আহিলোঁ বাহিৰলৈ, আৰু এইফালে চাকি জ্বলাই আছে চবেই, আৰু এইফালে অনন্যা খেলি আছে, আৰু মই এতিয়া যাম এইটো চুকলৈ, আৰু এইফালে চবেই আহিছে। তো আজি ইমান মানুহ নাই ইয়াতে, তথাপিতো ভাল লাগিছে কিবা এটা। মই বহুত দিনৰ আগৰ পৰা প্লেনিং চলি আছিলে বুলি কৈছোঁ নহয়, কিন্তু আজিৰ অহাৰ কোনো প্লেনিং নাছিলে। তো গাইজ
আৰু আপোনালোকে চাই থাকিব। এইফালে যোৱাৰ আগতে মই এটামান ৰিলছ বনাই ল'ম। ৰিলছ হাবুঙলৈ যিহেতু আহিছোঁ, ৰিলছটো নবনাকৈ থাকিব ন কেনেকৈ, আৰু এইকাৰণে ভাবিলোঁ ৰিলছ এটাকে বনাই চাওঁ। মানে চবেই এইটো মানে হাবুঙলৈ আহি মানে ষ্টাৰ্ট আজি হাবুং তো ৰিলছ বনাই ন, মই আজি ভাবিলোঁ ৰিলছ বনাওঁ। তো দাদাহঁতে আৰু মোৰ ভিডিঅ' চাই হাঁহি আছে। দাদা ক'ৰ পৰা আহিছে আপোনালোকে? আমি মেডিকেলৰ ওচৰৰ পৰা আহিছোঁ। মেডিকেলৰ ওচৰৰ পৰা আহিছে না? তো বাই দ্য ৱে গাইছ, আপোনালোকে কণ্টিনিউ চাই থাকিব। আৰু মোৰ নিচিনাকৈ আকৌ আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নিদিব দেই। ময়োতো মানে একচুৱেলি মোৰ এটা হেবিট আছে, ভিডিঅ'টো চাওঁ কিন্তু বৰ লাগিলে স্ক্ৰিপ্ট কৰি দিওঁ। কিন্তু আপোনালোকে স্ক্ৰিপ্ট নকৰিব একেবাৰে হা, মোৰ নিচিনা নহ'ব মানে, মোৰ হেবিটটো নল'ব। তো গাইছ বলক, হাতত গামোচাখন লৈ আৰু গৈ আছোঁ সেইফালে। আৰু এইফালে জোতাটো খুলি ৰাখিছোঁ। আৰু এইফালে আমাৰ মানে দাদাহঁতে গৈ আছে আগে মানে দাদাৰ লগত আহি মানে অলপ মানে লাজ লাগে ন, তো ফাৰ্ষ্ট টাইম দাদাৰ লগত আহি ভিডিঅ' বনাইছোঁ এনেকৈ। ইনফেক্ট আপোনালোকৰ এইটো চিটুৱেশ্যন হয় চাগে। বলক, সেয়া হৈছে সকলৰ দ্বিতীয় ৰাজধানী হাবুং। এম জি বহুত ভাল লাগে। তো বহুত দিনৰ পৰা ভাবি আছিলোঁ, ফাইনেলি আজি আহি গ'লোঁ। আৰু চাওঁ নাই কিমান এটা সুন্দৰ পৰিৱেশ। আৰু গাইছ, আৰু এইফালে মানুহ চাই আছে মোৰ ভিডিঅ' বনাই দেখি, কোনোবা হাঁহিও আছে। ইয়াই চাওক, চাওক গাইছ। আৰু এইফালে ভিতৰলৈ গৈ ইয়াতো সেৱা কৰিব পাৰে চাগে ন, ইয়াতো সেৱা কৰি লওঁ, ভিতৰলৈ যাওঁ বলকচোন কি আছে তাতে। কৃষ্ণ ত' গাইছ, মই মানে অলপমান ঘূৰি লৈছোঁ দেই, পিছফালে আগফালে অলপ ঘূৰি লৈছোঁ। যিহেতু আহিছোঁ ন, চবটো চায়ে যাওঁ নহয়নে। আৰু এইফালে মানে সেৱা কৰি আছে। মই ভিতৰলৈ গৈছিলোঁ, ভিতৰৰ পৰা আহিলোঁ বাহিৰলৈ। আৰু তো বাহিৰত ইমান এটা ধুনীয়া পৰিৱেশ, ইয়াতে মানে কোনো হুলস্থুল পৰিৱেশ নাই, গাড়ীৰ আৱাজ একো নাই। তো এইফালে বন্ধু দুজন ৰখি আছে। ক'ৰ পৰা আহিছা? হা, বুটিকুল ক'ত আছে? নামটো? মোৰ নাম পলাশ সোণোৱাল ন? কেনেকুৱা লাগিছে সি? ভালে লাগিছে ন? ওচৰতে নেকি? তোমাৰ নাম? শইকীয়া। ভাল লাগিছে দেই। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 9 ন? অ'কে, ব'লা অলপ ফুৰি আহোঁ। যিহেতু মোৰ ইয়াতে মানে লগৰ নাই ন, সিহঁতক লগ ধৰিছোঁ মোৰ লগত ঘূৰিবলৈ। তো গেছ, আৰু চাওক এইফালে কিমান ধুনীয়া। মাই গড, এয়া হৈছে হাবুঙৰ বিহু। তো গাইছ, আৰু চাওক এইফালে মানে চব গছ গছনি, বাহিৰত এটা সুন্দৰ পৰিৱেশ, নেচাৰেল হাৱা পাই মানে আহি থাকে তাৰ পৰা। আৰু চাওক না কিমান ধুনীয়া লাগিছে। ইয়াতে মানে এটা ঘৰ নাই আৰু এটা গাড়ীৰ আৱাজ শুনা নাই। আৰু আপোনালোকে ইয়াতে আহিলে মানে ইয়াতে একো ধৰণৰ গাড়ী পাৰ্কিং কৰিবলৈ বা আপোনাৰ বাইক পাৰ্কিং কৰিবলৈ কোনো ধৰণৰ মানে অসুবিধা নহয়। ইয়াতে বহুত এটা মজা জেগা আছে। তো গাইছ বলক আৰু দেখাওঁ আপোনালোকক, বলক। এয়াই হৈছে আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং। স্বৰ্গদেউ চুকাফাই তিপামৰ পৰা ভটিয়াই আহি এই হাবুঙতেই তেওঁৰ ৰাজধানী স্থাপন কৰিছিল। বৰ্তমান হাবুং বুলিলে যি ডোখৰ স্থানক কোৱা হয়, সেই স্থানৰ মাজভাগত আছে ঠাই ভেটি বা ৰজা ভেটি। প্ৰায় 225 বিঘা মাটিকালিৰে হাবুঙৰ চৌদিশ বিধৰে বাহিৰে গড়ে সাগৰি আছে। বুৰঞ্জীত হাবুঙৰ কথা উল্লেখ আছিল যদিও দেওলগা ঠাই বুলি এই অঞ্চলটোক বহু বছৰ ধৰি পৰিত্যক্ত হৈ পৰি আছিল। 1990 চনত ধেমাজিৰ অতিৰিক্ত উপায়ুক্ত নগেন হাজৰিকাই স্থানীয় ঠাই পণ্ডিতসকলৰ সহযোগত হাবুঙক চিনাক্ত কৰি ধেমাজি পুৰালুং সংঘৰ সহযোগত উক্ত ঠাই ভেটি বা ৰজা ভেটিত আহোম নিয়ম অনুসৰি আহোমসকলৰ পূজা কৰা গৃহ হলুং সপি নিৰ্মাণ কৰে। মই চমুকৈ চুকাফাই ৰাজধানী পতা কৰা নৈৰ সোঁতৰ পাৰৰ হাবুঙৰ কথাহে ক'বলৈ লৈছোঁ। হাবুঙৰ মহত্বক অসীম বুলি আহোম সম্প্ৰদায়ৰ লোকসকলে বিশ্বাস কৰে। সেই হাবুঙলৈ কুকুৰা বা তো গাইছে হৈছে our family। আমি আহিলোঁ হাবুঙলৈ। হাবুঙলৈ ওলাই আহিছোঁ, এতিয়া ফটো মাৰিম। তো আমাৰ চেনেলটো
আমি হাবুং সেৱা কৰি ওলাই আহিলোঁ আৰু হাবুঙৰ মানে ভিডিঅ' ইমানে আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছেভেন কৰি দিবা লাইক কমেণ্ট শ্বেয়াৰ Like, comment, share, and subscribe and suspend. subscribe কৰি দিব তো গাইজ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু আমি ইয়াৰ পৰা গৈ হনুমান মন্দিৰত অলপমান সোমাম তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাট চিয়'ৰ নহয় মানে দেখাব পাৰিম নে নোৱাৰিম বাই দ্য ৱে তো আপোনালোকক সিমানতে হাবুঙৰ পৰা বিদায় দিছোঁ আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাম